হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি আমাৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপৰ চতুৰ্থ লেচন দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স নামৰ গল্পটো আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। আমাৰ লেসন নম্বৰ হৈছে 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। ষ্টৰ্ক মানে কি? ষ্টৰ্ক মানে হৈছে বৰটোকোলা বা হাড়গিলা, আৰু এণ্ড দ্য ফক্স, ফক্স মানে কি? ফক্স মানে হৈছে শিয়াল। এইটো কাহিনীটোৰ নাম। তাৰ আগতে চোৱা, লুক এট দ্য পিকচাৰ্ছ বিল'। তলত থকা ছবিখন চাবলৈ দিছে। এখন দেখিছানে? এখন কি ছবি? এখন কাঁহৰ কাঁহী ন? বানবাতি কাঁহী। কাঁহৰ কাঁহীক ইংৰাজীত কি কয়? ব্ৰাছ। ব্ৰাছ মেটেল। কাঁহটোক ব্ৰাছ বুলি কয়। এখন ব্ৰাছ মেটেলৰ প্লেট হয়নে? কাঁহৰ কাঁহীত দিছে। এইটো দেখিছানে? এইটো কি কি কয় তোমালোকৰ ফালে? কলগছৰ যে দোনা বুলি কয়, আমাৰ এইফালে দোনা কয়, বা কলপটুৱা দি বনোৱা। এইবিলাকৰ কোনো ইংৰাজী প্ৰপাৰ শব্দ নাই, কাৰণ এইটো অসমৰ থলুৱা বস্তু হয়নে? এইটো হৈছে টোপোলা। টোপোলা ভাত কি? তৰা পাত নহ'লে বা কৌপাতে দি বনাই খায়। এইটো কলপাতত ভাত দিয়ে, আৰু এইটো বিভিন্ন ডাঙৰ গছৰ পাতেদি প্লেট বনায়। এনেকুৱা বিভিন্ন প্লেটত আমি কি কৰোঁ? এইবিলাক প্লেটেদি কি কৰোঁ? আমি আহাৰ গ্ৰহণ কৰোঁ বা খাদ্য খাওঁ হয়নে? ঠিক আছে, এতিয়া আমি লেচনটোলৈ আগবাঢ়োঁ। লেচনটো চাবা কি কৈছে? ৰিড দ্য ষ্টৰি দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। কি কৈছে? আমাক ষ্টৰ্ক এণ্ড দ্য ফক্স নামৰ গল্পটো পঢ়িব দিছে। এইটো শিয়াল। শিয়ালে কৈছে, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? শিয়ালটোৱে ক'লে, হেল্ল' মিষ্টাৰ ষ্টৰ্ক, তোমাৰ কি খবৰ? হাউ আৰ ইউ? তুমি কেনে আছা? তাৰপিছত বৰটোকোলাটোৱে ক'লে, আই এম ফাইন থেংক ইউ, মই ভালে আছোঁ ধন্যবাদ। তাৰপিছত ষ্টৰ্কে ক'লে, তাৰপিছত চোৱা, শিয়ালটোৱে ক'লে, উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো? তুমি কাইলৈ মোৰ ঘৰলৈ দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ আহিবা নেকি? টুমৰো মানে হৈছে কাইলৈ, আৰু লাঞ্চ মানে দুপৰীয়াৰ আহাৰ গ্ৰহণ, আহাৰ কাৰণে মাতিছে। তাৰপিছত বৰটোকোলাটোৱে কি ক'লে? অ' য়েছ, ডেট উড বি গ্ৰেট। অঁ বঢ়িয়া, অঁ হ'ব, এইটো বহুত ভাল হ'ব, তেনেকৈ ক'লে। তাৰপিছত কি? দ্য নেক্সট ডে দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল এণ্ড এনাউন্স টু দ্য ষ্টৰ্ক দ্য মিল ইজ ৰেডি। কি ক'লে? দ্য নেক্সট ডে, পিছৰ দিনা, দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল, শিয়ালটোৱে এটা সুস্বাদু আহাৰ প্ৰিপেয়াৰ্ড কৰা মানে বনালে, বৰ ধুনীয়াকৈ এটা আহাৰ বনালে, ধুনীয়াকৈ আহাৰ বনালে। এণ্ড এনাউন্স টু দ্য ষ্টৰ্ক। এনাউন্স মানে কি? এনাউন্স মানে এনে ঘোষণা কৰা, কিন্তু এই ক্ষেত্ৰত এই গল্পটোত এনাউন্সটোৱে বৰটোকোলাটোক মতাৰ কথাটো বুজাইছে। আৰু বৰটোকোলাক মাতিলে, কি বুলি চিঞৰিলে? দ্য মিল ইজ ৰেডি। চিঞৰি ক'লে নে? দ্য মিল ইজ ৰেডি। কি? আহাৰ তৈয়াৰ হৈ গৈছে, আহাৰ ৰেডি। আমাৰ যেনেকৈ কেতিয়াবা ভাত খাবলৈ মাহঁতে মাতেনে নাই? অ' বাবা মাইনা, ভাত হ'ল দেই, আহা খোৱাহি, সেনেকৈ কয়নে? সেই তেনেকৈ এই শিয়ালটোৱে বৰটোকোলাটোক চিঞৰিলে যে মিল ইজ ৰেডি। হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট। সি মানে কোন? ফক্সটোৱে মাতিছিল নহয়। ফক্সে কি কৰিলে? এখন ধুনীয়া প্লেটত আহাৰখিনি চাৰ্ভ কৰিলে। চাৰ্ভ মানে বাঢ়ি দিলে। আমাৰ ভাত যেনেকৈ প্লেটত বাঢ়ি দিয়ে নাই, কাঁহীত বাঢ়ি দিয়ে নাই। এণ্ড ছেইড, আৰু তাৰপিছত ক'লে, লেটছ ষ্টাৰ্ট, আৰম্ভ কৰা। ছবিখনত দেখিছানে তোমালোকে? চোৱা ছবিখন ভালকৈ মন দি চোৱা। ছবিখনত ধুনীয়াকৈ প্লেটত বাঢ়ি দিলে হয়নে? শিয়ালটোৱেও খাইছে, বগলীটোকো বাঢ়ি দিছে। তাৰপিছত কি কৈছে? দ্য ষ্টৰ্ক লুক এট দ্য মিল এণ্ড ছেইড। বগলী নহয়, আচলতে মোৰ ভুলতে বগলী কৈছোঁ, বৰটোকোলা। দ্য ষ্টৰ্ক লুক এট দ্য মিল এণ্ড ছেইড। বৰটোকোলাটোৱে আহাৰখিনিৰ ফালে চালে আৰু ক'লে, মাই ফ্ৰেণ্ড, মোৰ বন্ধু, আই হেভ এ লং বিক, মোৰ এডাল দীঘল ঠোঁট আছে। উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট? তুমি মোক আহাৰখিনি এটা কলহত দিবা নেকি? দ্য ফক্স ডিড নট ৰেচপণ্ড টু দ্য ষ্টৰ্ক ৰিকুৱেষ্ট এণ্ড কেপ্ট অন ইটিং হিজ ফুড। কি কৈছে? শিয়ালটোৱে কিন্তু বৰটোকোলাটোৰ ৰিকুৱেষ্টক, বৰটোকোলাটোৰ অনুৰোধক একো গুৰুত্ব নিদিলে, আৰু কেপ্ট অন ইটিং, আৰু নিজৰ সি আহাৰ খোৱাত ব্যস্ত হৈ থাকিল। দ্য ষ্টৰ্ক লুক এট হিজ প্লেট হাংগ্ৰিলি। কি? বৰটোকোলাটোৱে নিজৰ কাঁহীখন বৰ ভোকত চালে। ভোক লাগি আছে তাৰ, দুপৰীয়া ইমান গোন্ধও ওলাইছে, ইমান ধুনীয়াকৈ বনাইছে আহাৰখিনি।
বৰ ভোকত প্লেটখনলৈ চাবলৈ, কিন্তু খাবতো পৰা নাই। হি কুড নট ইট এনিথিং, সি একোৱে খাব নোৱাৰিলে। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স, সি শিয়ালটোৰ ঘৰটো এৰিলে কি হাংৰি এণ্ড ছেড, ভোকত আৰু দুখত। যিহেতু একো খাবই নোৱাৰিলে, তাক ভাত খাব মাতিলে শিয়ালটোৱে, কিন্তু প্লেটত দিয়াৰ কাৰণে তাৰ দীঘল ঠোঁট থকাৰ কাৰণে ঠোঁটেদিতো খাব নোৱাৰে। ঠোঁটেদি প্লেটত কেনেকৈ খাব পাৰিব হা? সি সেইকাৰণে বৰ দুখত শিয়ালৰ ঘৰ বাদ দিলে, দুখত আৰু ভোকত। এ ফিউ ডেইজ লেটাৰ, কেইদিনমানৰ পিছত, তাৰপিছত আকৌ এইবাৰ বৰটোকোলাটোৱে ক'লে, চাবা, হেল্ল' হাউ আৰ ইউ, হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে। কি ক'লে? হেল্ল', তোমাৰ কি খবৰ? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ টুডে, তুমি মোৰ ঘৰলৈ আজি ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ নাহা নেকি? সেনেকৈ ক'লে। তাৰপিছত শিয়ালটোৱে কি ক'লে? আই এম ফাইন থেংক ইউ। প্ৰথমতে হেল্ল' হাউ আৰ ইউ বুলি কৈছিল নহয়, তাৰে উত্তৰটো দিলে আই এম ফাইন থেংক ইউ, মই ভালেই আছোঁ ধন্যবাদ। তাৰপিছত যেতিয়া সুধিলে যে আজি ৰাতিৰ আহাৰৰ কাৰণে নাহা নেকি, তাৰপিছত কি কৈছে? আই উইল বি হেপ্পী টু কাম, মই বিৰাট সুখী হ'ম আহি, সেনেকৈ ক'লে। ডেট ইভিনিং দ্য ষ্টৰ্ক প্ৰিপেয়াৰ্ড এ টেষ্টি মিল, আৰু সেইদিনাখন গধূলি বৰটোকোলাটোৱে বৰ ধুনীয়াকৈ আকৌ আহাৰ বনালে। হি চাৰ্ভ ইট ইন এ পট উইথ এ লং এণ্ড থিন নেক, আৰু সি এইবাৰ কি কৰিলে? সি আহাৰখিনি এডাল ক্ষীণ আৰু দীঘল ডিঙি থকা এটা কলহ এটাত দিলে। দেখিছেনে? কলহ এটা দিছে, সেইটো সৰু, একদম ফুটাটো সৰু আৰু দীঘল। হি দেন ইনভাইটেড দ্য ফক্স টু হেভ দ্য ফুড, তাৰপিছত সি কি কৰিলে? সি শিয়ালটোক নিমন্ত্ৰণ কৰিলে যে আহা খাদ্য খাবৰ কাৰণে। তাৰপিছত খাদ্যখিনি দিলে দুইটা। এতিয়া আকৌ বৰটোকোলাটো কৈছে, ইউ আৰ নট ইটিং প্ৰপাৰলি, তুমি ভালকৈ খোৱা নাই দেখোন। আৰ্ণ্ট ইউ ফিলিং ৱেল, তুমি ঠিকে আছানে? তোমাৰ গাটো ভালনে? সুধিলে। এইবাৰ শিয়ালটোৱে ক'লে, অ' আই এম ফাইন, অ' মই ভালে আছোঁ। ইটছ অনলি দ্য পট, কিন্তু অসুবিধাটো হৈছে এই কলহটো। আই কাণ্ট ইট ফ্ৰম দ্য পট, মই কলহটোৰ পৰা খাব নোৱাৰোঁ। মে আই হেভ এ প্লেট প্লিজ, দয়া কৰি মই এখন প্লেট পাম নেকি, মই এখন কাঁহী পাম নেকি, সেনেকৈ ক'লে। তাৰপিছত দ্য ষ্টৰ্ক ডিড নট ৰেছপণ্ড, কিন্তু বৰটোকোলাটোৱে একোৱে গুৰুত্ব নিদিলে। হি কেপ্ট অন ইটিং হিজ ফুড, সি নিজৰ খাদ্য খাই থাকিল। নাও দ্য ফক্স ৰিমেম্বাৰ্ড হাউ হি হেড ট্ৰিটেড দ্য ষ্টৰ্ক এট হিজ হোম, এতিয়া কিন্তু শিয়ালটোৱে মনত পেলাইছিল যে সি কেনেকৈ বৰটোকোলাটোক তাৰ ঘৰত ব্যৱহাৰ কৰিছিল। হি ৰিয়েলাইজ ডেট, সি বুজি পাইছিল যে আদাৰ্ছ ট্ৰিট ইউ দ্য ৱে ইউ ট্ৰিট দেম, বেলেগেও তোমাক তেনেকেই ব্যৱহাৰ কৰিব তুমি যেনেকৈ বেলেগক ব্যৱহাৰ কৰা। হি লেফ্ট দ্য হাউচ অফ দ্য ষ্টৰ্ক ছেডলি, সি মানে কোন? শিয়ালটোৱে লেফ্ট দ্য হাউচ অফ ষ্টৰ্ক, বৰটোকোলাৰ ঘৰ ত্যাগ কৰিছিল কি? ছেডলি, দুখেৰে, বৰ দুখ মনেৰে বৰটোকোলাৰ ঘৰটো এৰিছিল। হেভিং লাৰ্ণড হিজ লেচন, আৰু এটা পাঠ শিকি, নতুনকৈ এটা শিক্ষা লৈ গৈছিল, যি আমি বেলেগক যেনেকৈ আমি ব্যৱহাৰ কৰিম বেলেগেও আমাক তেনেকেই ব্যৱহাৰ কৰিব। আমি যদি বেলেগৰ লগত ভাল ব্যৱহাৰ কৰোঁ বেলেগেও আমাৰ লগত ভাল ব্যৱহাৰ কৰিব। এতিয়া ধৰি লোৱা বাটৰ কুকুৰ এটা, এনে কাৰোবাৰ ঘৰত কুকুৰ পোহানে? কুকুৰ পুহিলে তুমি চাবাচোন, যোনে কুকুৰক মৰম কৰে সেই কুকুৰটোৱে সিহঁতৰ লগত আহি খেলে। আমি যদি কুকুৰটোক একো নাই, বাটত থকা কুকুৰ এটাক যদি ধামকৈ গুৰ এটা মাৰি দিওঁ বা শিলগুটি এটা দলিয়াই দিওঁ, কুকুৰটোৱে আমাক জোৰে ভুকে বা কামুৰিবলৈ খেদি আহে নে নাহে? আমি যদি কুকুৰটোক একো নকৰোঁ, কুকুৰটো ধুনীয়াকৈ কিনাৰেদি গুচি যায়। ঠিক তেনেদৰে সেই মানুহৰ ক্ষেত্ৰতো আমি যদি কোনো মানুহক যদি আমি অপকাৰ নকৰোঁ, সেই মানুহজনেও কেতিয়াও আমাক বেয়া নাপায় আৰু সেইকাৰণে আমাক অপকাৰো নকৰে। আমি চবকে যদি মৰম কৰোঁ, সেই বেলেগ মানুহে আমাক মৰম কৰিব। সেইকাৰণে আমি কেতিয়াও কাৰো লগত কাজিয়া কৰিব নালাগে। আমি সকলোকে ভাল ব্যৱহাৰ কৰিব লাগে, যাতে বেলেগেও আমাক বিপদত পৰিলে সহায় কৰে, আমাক মৰম কৰে আৰু আমাৰ লগত ভাল ব্যৱহাৰ কৰে। ঠিক আছে, এই পাঠটোৰ মূল কথাখিনি এইখিনি আছিলে। তোমালোকে লেচনটো আৰু এবাৰ ৰিপিট কৰি চাবা মোৰ ভিডিঅ'টো। কিবা শব্দ নুবুজিলে ভালকৈ তোমালোকে মোক কমেণ্টত জনাবা, মই আকৌ বুজাই দিম। এতিয়া আমি পাঠটোৰ এক্টিভিটিলৈকে আগবাঢ়োঁ। পাঠটোৰ এক্টিভিটি কি কৈছে? 1 নম্বৰ এক্টিভিটি, লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, চুজ দ্য কাৰেক্ট এনচাৰ।
কি কৈছে আহাচোন আমি লেসনটো চাওঁ যে আমিনো কিমান বুজি পালোঁ লেসনটো চুজ দ্য কাৰেক্ট এনচাৰ ইয়াতে কেইটামান এনচাৰ দি আছে তাৰে শুদ্ধ এনচাৰটো বাছি উলিয়াব দিছে প্ৰথমটো কি কৈছে দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ শিয়ালটোৱে বৰটোকোলাটোক নিমন্ত্ৰণ কৰিছিল কিহৰ কাৰণে লাঞ্চৰ কাৰণে ব্ৰেকফাষ্টৰ কাৰণে ডিনাৰৰ কাৰণে আৰু টিৰ কাৰণে লাঞ্চ মানে হৈছে দুপৰীয়াৰ আহাৰ খোৱা ব্ৰেকফাষ্ট মানে হৈছে ৰাতিপুৱাৰ আহাৰ ডিনাৰ মানে হৈছে ৰাতিৰ আহাৰ আৰু টি মানে চাহ কিহৰ কাৰণে ইনভাইট কৰিছিল আমি সকলোৱে জানো লাঞ্চৰ কাৰণে ঠিক আছে প্ৰথমটো উত্তৰ হ'ব লাঞ্চ এটা বি দ্য ষ্টৰ্ক ৰিকুৱেষ্টেড দ্য ফক্স টু ছাৰ্ভ হিজ ফুড ইন বৰটোকোলাটোৱে শিয়ালক ৰিকুৱেষ্ট কৰিছিল তাৰ খাদ্যখিনি কিহত বাঢ়ি দিবৰ কাৰণে এখন প্লেটত কাঁহীত বাঢ়ি দিবৰ কাৰণে এটা কাপত বাঢ়ি দিবৰ কাৰণে বা পিয়লা আমি নকওঁ আৰু কাপে ক'ম এটা পটত কলৰ এটাত বাঢ়ি দিবৰ কাৰণে বা এটা বল বাতি এটাত বাঢ়ি দিবৰ কাৰণে ক'ত বাঢ়ি দিব কৈছিল পটত হয়নে এটা কলহত বাঢ়ি দিব দিছিল হয়নে কাৰণ তাৰ ঠোঁটটো দীঘল আছিল নে সি প্লেটত খাব পৰা নাছিল মন পৰিছে এটা চিটো কি হ'ব দ্য ষ্টৰ্ক ছাৰ্ভ দ্য ফুড ইন বৰটোকোলাটোৱে কিহত বাঢ়ি দিছিল এবাৰ বৰটোকোলাৰ ঘৰত যেতিয়া ফক্সক মাতিল বৰটোকোলাৰ ঘৰত যেতিয়া শিয়ালক মাতিল তেতিয়া বৰটোকোলাই কিহত বাঢ়ি দিছিলে পট কলহত বল বাতিত প্লেট কাঁহীত বা গ্লাছ টাম্বলাৰ কিহত বাঢ়ি দিছিল এটা পটত বাঢ়িছিল কলহ এটাত বাঢ়ি দিছিল হয়নে এতিয়া লাষ্টৰটো কি হ'ব দ্য ফক্স কুড নট ইট দ্য মিল ছাৰ্ভ বাই দ্য ষ্টক বিকজ শিয়ালটোৱে বৰটোকোলাই বাঢ়ি দিয়া আহাৰখিনি খাব পৰা নাছিল কিয় দ্য মিল ৱাজ নট টেষ্টি খাদ্যখিনি ইমান সুস্বাদু নাছিল হি ৱাজ নট ফিলিং ৱেল তাৰ গাটো ভাল নাছিল দ্য ফুড ৱাজ হট খাদ্যখিনি গৰম আছিল নহ'লে বা দ্য পট ইন হুইচ দ্য ফুড ৱাজ ছাৰ্ভ হেড এ লং এণ্ড থিন নেক যে কি যোনটো কলহত খাদ্যখিনি দিছিল তাৰ ডিঙিটো ক্ষীণ আৰু দীঘল আছিল কিহৰ কাৰণে এইটো লাষ্ট পইণ্টটো কোনটো হ'ব শেষৰ পইণ্টটো লাষ্টৰ পইণ্টটো হয়নে সি তাতে মুখখন সোমাবই পৰা নাছিল কলহটোত ঠিক আছে এবাৰ লাষ্ট পইণ্টটোলৈকে আগবাঢ়িম এতিয়া ইয়াৰ পিছৰ এবাৰ ছেকেণ্ড এক্টিভিটিলৈ আগবাঢ়ো ছেকেণ্ড এক্টিভিটিত কি হৈছে কুৱেশ্যন এনচাৰ কেইটামান আছে কি কৈছে প্ৰথম প্ৰশ্নটো হৈছে ৰাইট হু ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ কোনে বৰটোকোলাক দুপৰীয়াৰ আহাৰৰ কাৰণে নিমন্ত্ৰণ কৰিছিল কোনে কৰিছিল ফক্সে এতিয়া হুৰ জেগাত খালি দ্য ফক্স লিখি দিলে হ'ব দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ ঠিক আছে বি প্ৰশ্নটো হ'ব হোৱাট ৱাজ দ্য আটেনচিল ইন হুইচ দ্য ফক্স ছাৰ্ভ দ্য মিল কি কৈছে আটেনচিল মানে হৈছে বাচন বৰ্তন বাচন হোৱাট ৱাজ দ্য আটেনচিল কোনটো বাচন আছিল ইন হুইচ য'ত দ্য ফক্স শিয়ালটোৱে ছাৰ্ভ দ্য মিল খাদ্য বাঢ়ি দিছিল শিয়ালটোৱে কিহত খাদ্য বাঢ়ি দিছিল এখন প্লেটত এইবিলাক একো লিখিব নালাগে একদম শ্বৰ্টত দ্য ফক্স ছাৰ্ভ দ্য মিল ইন এ প্লেট বাছ ঠিক আছে এতিয়া চি নম্বৰ প্ৰশ্নটো হ'ব হোৱাই ডিন দ্য ষ্টৰ্ক ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট বৰটোকোলাই কিয় শিয়ালৰ অনুৰোধক গুৰুত্ব দিয়া নাছিল কিয় দ্য ষ্টৰ্ক ডিড নট ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট বিকজ এট ফক্স হাউচ দ্য ফক্স also did not respond to the stork's request হৈ যাব ঠিক আছে তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই টপিকটোৰ মোৰ জানিবলগীয়া কথা আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময় দি থাকিম তেনেহ'লে আজিলৈ আহোঁ বাই বাই with